फेलें जानांगोन बर' हारिया हारि साहित्य सभार जुनाई जिला समिति और एपसुर धेमाजी जिला समितिर उद्योगत আজি 61 সংখ্যক বড়ো মাধ্যম দিবস সিমেন্ট চাপৰি স্থিত জুনাই জিলা বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত উদযাপন কৰা হয়। অনুষ্ঠানৰ পুৱা 9 বজাত পতাকা উত্তোলন কৰে জুনাই জিলা বড়ো সাহিত্য সভাৰ সভাপতি দিলীপ বসুমতাৰীয়ে। পুৱা 9:30 শ্বহীদ তৰ্পণ কৰে জুনাই জিলা বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম আৰু শ্বহীদৰ স্মৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে জুনাই জিলা বড়ো সাহিত্য সভাৰ উপসভাপতি ধনেশ্বৰ নাৰ্জাৰীয়ে। পুৱা 10:30 পৰা দিলীপ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰি UPBৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে কয় 1952 চনত জয়ভদ্ৰ হাগজেৰক সভাপতি আৰু সোণাৰাম থাউচেনক সাধাৰণ সম্পাদক হিচাপে লৈ বড়ো সাহিত্য সভা গঠন হৈছিল আৰু বড়ো সাহিত্য সভাৰ নেতৃত্বই জনাই অহা দাবীৰ ফলশ্ৰুতিত 1963 চনৰ 18 মেত অসমীয়া লিপিৰ মাধ্যমেৰে প্ৰাথমিক বিদ্যালয়লৈ বড়ো ভাষাক স্বীকৃতি প্ৰদান কৰা হয়। ইয়াৰ পাছতে 1968 চনৰ 28 ছেপ্টেম্বৰত ME স্কুললৈ 1952 চনৰ 6 আগষ্টত হাইস্কুল পৰ্যায়লৈ আৰু 1974 চনত প্ৰাক বিদ্যালয়লৈ বড়ো ভাষা স্বীকৃতিৰ উন্নতিকৰণ হোৱাৰ পিছত 1978 চনৰ 29 ফেব্ৰুৱাৰীত স্নাতক মহলালৈ আৰু 1996 চনৰ 8 জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয় আৰু 2016 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পৰ্যায়ত বড়ো ভাষাক স্বীকৃতি প্ৰদান কৰা হয় বুলি উল্লেখ কৰি শেহতীয়াকৈ সম্পাদিত হোৱা তৃতীয় বড়ো শান্তি চুক্তিৰ BTRৰ অধীনত বড়ো মাধ্যম আৰু অন্যান্য জনজাতীয় ভাষা সঞ্চালকালয় গঠন কৰাৰ লগতে বড়ো ভাষাক অসম চৰকাৰৰ সহযোগী ভাষা হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে বুলি বক্তব্য আগবঢ়াই তেওঁ পুনৰ কয় বড়ো ভাষাই মাধ্যম হিচাপে স্বীকৃতি লাভ কৰা 61 বছৰত ভৰি দিলেও যদিও BTRৰ বাহিৰৰ ধেমাজি লখিমপুৰ গোলাঘাট মৰিগাঁও কামৰূপ মহানগৰ গোৱালপাৰা জিলাৰ বাহিৰে প্ৰায় 13খন জিলাতে বড়ো মাধ্যমৰ বিদ্যালয় নথকাটো অভাগ্যজনক বিষয় হিচাপে পৰিগণিত হৈছে বুলি বক্তব্য ৰাখি তেওঁ পুনৰ কয় বড়ো ভাষাৰ প্ৰতি অহা এনে জটিল পৰিস্থিতিৰ সময়তে গণিত আৰু বিজ্ঞান বিষয়ত দুটা ষষ্ঠ শ্ৰেণীত ইংৰাজী মাধ্যম পঢ়িবলৈ চৰকাৰে লোৱা সিদ্ধান্তই মাতৃভাষাক ধ্বংসৰ পিনে ঠেলি দিব বিচৰা হৈছে বুলি বক্তব্য ৰাখি চৰকাৰে এনে সিদ্ধান্তই মাতৃভাষাৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে বুলি কয় বড়ো জাতীয় সংগঠনসমূহক এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বড়ো কছাৰী কল্যাণ সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰীয়ে কয় বড়ো জাতিৰ ভাষাপ্ৰেমী ৰাইজে বহু কষ্টৰ মাজেৰে বাঁহ কাঠ কাঠি স্কুল স্থাপন কৰা বড়ো ভাষা মাধ্যমৰ শিক্ষা প্ৰসাৰৰ বাবে অৱদান আগবঢ়াই গৈছে বুলি উল্লেখ কৰি বড়ো সাহিত্য সভাই বড়ো ভাষাৰ উন্নয়নৰ বাবে দীঘলীয়া সংগ্ৰাম চলাই আহিছে যাৰ ফলত আজি বড়ো ভাষাই বিশ্ববিদ্যালয় পৰ্যায়লৈকে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে বুলি বক্তব্য ৰাখি বড়ো মাধ্যম দিৱসৰ দিনা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা উচিত যাতে শিক্ষাৰ্থীসকলৰ সাহিত্য প্ৰতিভাৰ বিকাশ হোৱাৰ লগতে বড়ো ভাষা শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত অৰিহণা যোগাব বুলি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। বিশিষ্ট অতিথি হিচাপে এপছুৰ সম্পাদক বদুচা ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সম্পাদিকা চৰ্জিলা ৱাৰী, বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ভূমিধৰ বড়োৱে বড়ো সাহিত্য সভাৰ ইতিহাস আৰু হাতত লৈ অহা কাৰ্যপন্থাৰ লগতে সফলতাৰ বিষয়ে বক্তব্য আগবঢ়ায়। ধেমাজি জিলা এপছুৰ সাধাৰণ সম্পাদক উদাংবি বদুচা আৰু জুনাই জিলা বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক মানিক বড়োৱে আধৰা অনুষ্ঠানত বড়ো সাহিত্য সভা এপছু UPBO আবফ প্ৰাক্তন BLT কল্যাণ পৰিষদ আত্মসমৰ্পণকাৰী NDFB কল্যাণ পৰিষদৰ বিষয়ববীয়া কেইবাগৰাকীও শিক্ষক উপস্থিত থাকে। সভাত ছাত্ৰ-ছাত্ৰীসকলে বড়ো নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। बा बर' बिजोंखौ गायसननाय बा फोरोंजेननायनि सान बेखौ फालिबोदों। गोसोखांगोन ना बर' बिजों सान दहायनो मेल बेखेवगिरि बिथाङा बुंलांदों फंसे बाथ्रा बर' बिजोंखौ जोङो थांनाय 1963 मायथाइ दिनैनि अक्ट' 18 मेआवहाय बिजों हिसाबै फोरोंजेननायनि खाबुखौ मोनजेननाय जादों। ओंखायनो दिनैनि साना गोथार सान, गोसोआव लानो गोनां सान, जारिमिनारि सान। गोसोआव थागोन ना? नाथायबा बर' बिजों सानखौ फालिनायनि सिगां बा मोननायनि सिगां दिनैनि सानखौ बर' थुनलाइ आफादा जोनोम जादोंमोन 1952 मायथाइ 16 नभेम्बर। बेबो जोंनि मोनसे गोसोखांजाथाव